নমস্কাৰ। প্ৰথম খণ্ডত আপোনালোকে শুনিছে কেনেকৈ শম্ভু কল্পপুৰ নামৰ গাঁও এখনত প্ৰজেক্টৰ কামত গৈ বাট হেৰায় আৰু এক চাইৱালাৰ সহায়ত কল্পপুৰ ৰেচিডেঞ্চি নামৰ এখন হোটেলত ঠাই বিচাৰি পায়। নিজৰ ৰুমলৈ যাওঁতে লক্ষ্য কৰে এনেকুৱা এটা ৰুম য'ত নাম্বাৰ প্লেট নাই। শম্ভু আৰু বেছি আচৰিত হয় যেতিয়া মেনেজাৰে তেওঁক সতৰ্ক কৰি দিয়ে যে যিমানে যি নহওক তেওঁৰ ৰুমৰ সন্মুখৰ ৰুমটোৰ কীহলেৰে নাচাবলে। চব কথা পাহৰি শম্ভু শুবলৈ চেষ্টা কৰে। গভীৰ ৰাতি প্ৰায় ৩ বজাত কাৰোবাৰ কান্দাৰ শব্দ শুনা পায়। তাৰপিছত কোন কোন নাই, কোনো নাই। আকৌ সব নিস্তব্ধ। পিন ড্ৰপ চাইলেন্স। মেনেজাৰৰ কথাটোৱে মোক বৰ আমনি কৰিছে। যাওঁ নেকি এবাৰ? নাই সি মোক কোৱাৰ কিবাটো কাৰণ থাকিব। নাই কোনোবা কান্দিছে। কি কৰ? কি ঠিক এই ৰুমটোৰ ভিতৰত কোনোবা বন্দী হৈ আছে নেকি বাৰু? মেনেজাৰে কিবা লুকুৱাইছে নেকি? নাই, যাওঁ এবাৰ। সেই দৰজাৰ কিহলটোৱে যেন মোক মাতিছে নিজৰ ফালে। মাতিছে কিবা অসাধাৰণ শক্তিয়ে। নিজক ৰখাব নোৱাৰি আগবাঢ়িলোঁ। তাৰপিছত যি ঘটিল সেয়া কল্পনাৰ বাহিৰত। সেইখন দৰজাৰ কি হ'লটো দি চাবলৈ চেষ্টা কৰিলোঁ। দুডাল দীঘল বাঁহৰ নিচিনা কিবা, প্ৰায় ৮ ফুট ওখ, কিন্তু বৰ চিনাকি আকৃতি। সিফালে ঘূৰি ৰৈ আছে। খিৰিকী দি অহা ৰাস্তাৰ বাহিৰত লাইট পোষ্টটোৰ মৃদু পোহৰত ভালকে চাবও পৰা নাই। মনোযোগেৰে চাওঁতে দেখিলোঁ হিলিছে। যেন গম পাইছে মোৰ উপস্থিতি। মোৰ গাৰ প্ৰত্যেকটো অংগ যেন মোৰ লগ এৰি দিব এতিয়াই। মোৰ ফালে ঘূৰিছে 2 ভৰি। ৰাতিপুৱা নিজৰ মনতে কথাবোৰ সোমাই ৰাখি কামত ওলাই গ'লোঁ। গাঁৱৰ মানুহবোৰ বৰ ইণ্টাৰেষ্টিং। কামৰ মাজত হাঁহি ধেমালি কৰি গোটেই দিনটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আবেলি হোটেলত উভতি আহিলোঁ। মেনেজাৰক লগ পাব মন আছিল, কিন্তু সোমাওঁতে তেওঁক নাপালোঁ। গতিকে ৰুমৰ ভিতৰত বন্দী হৈ থকাৰ বাহিৰে বেলেগ উপায় নাই। আজি অলপ
হুইস্কি আনিছোঁ শুবলৈ সহায় কৰিব চাগে। তিনিটা বাজিছে, ইমান ৰাতি কোন ওলাব পাৰে? ইমান ৰাতি কোনে এনেকৈ খোজকাঢ়িব পাৰে? আৰু ইমান লাহে লাহে খোজকাঢ়িছে যেন চেষ্টা কৰিছে কোনো শুনা নাপাওক। তেতিয়াই টেবুলত হুইস্কি গ্লাছটো থ'ব যাওঁতেই কিবা এটা বেয়া গোন্ধাইছে। এটা অচিনাকি গোন্ধই গোটেই ৰুমটো গ্ৰাস কৰিব ধৰিছে। দৰজাৰ সিটো পাৰে কোনোবা ৰখি আছে নেকি? নিজেই নিজক ক'লোঁ, এবাৰ চাওঁ বুলি ভাবি বিচনাৰ পৰা নামিলোঁ। যিমানেই লাহে লাহে দৰজাৰ ওচৰত গৈ আছোঁ, গোন্ধ সিমানেই বাঢ়ি আহিছে। কি হ'ল তুদি চাব চেষ্টা কৰিলোঁ বাহিৰত কোন আছে, কিন্তু একো চাব নোৱাৰিলোঁ। এক ৰঙা আৱৰণ, যেন প্ৰভাতী আকাশ লাল হৈ আহে পূব দিশত, ঠিক তেনেদৰে। মনতে ভাবিলোঁ, কোনোবাই মই বাহিৰত চোৱাটো নিবিচাৰে নেকি বাৰু? কিবা লগাই থৈছে চাগে। তেতিয়াই শুনিলোঁ এক শিহৰণকাৰী মৃদু হাঁহি। মোৰ দেহৰ সকলো ইন্দ্ৰিয় যেন সাৰ পাই উঠিছে, বুজি পাইছে। একো শব্দ নকৰাকৈ অসহায়ভাৱে তাতে বহি থাকিলোঁ আৰু মনে মনে ক'লোঁ, অহাকালিয়ে চেক আউট কৰিম। আৰু নিজক প্ৰশ্ন কৰাতকৈ মেনেজাৰক প্ৰশ্ন কৰিলে উত্তৰ পাম। সেই ৰাতি আৰু মোৰ টোপনি নাহিল। ৰাতিপুৱা হ'ল দেখোন, কেতিয়া হ'ল মই? হেল্ল' ছাৰ, আপোনাৰ চেকআউটৰ টাইমটো পাৰ হৈ গৈছে। আৰ ইউ ষ্টেইং টুডে? ন' আইল চেক আউট। ফ্ৰেছ হৈ ওলাই আছোঁ। অ'কে ছাৰ। এয়া লওক আপোনাৰ আইডি ছাৰ। একো অসুবিধাটো হোৱা নাই? নাই, অসুবিধা বিশেষ হোৱা নাই, কিন্তু কি ছাৰ? সেই ৰুমৰ কাহিনীটো কি? আজিৰ পৰা প্ৰায় 4-5 বছৰ আগৰ কথা। মই নাছিলোঁ তেতিয়া। মোৰ ছিনিয়ৰজনৰ পৰাহে শুনিছোঁ। সেই ৰুমটোত এগৰাকী মহিলা থাকিছিলে, লগতে তাইৰ 6 বছৰীয়া সৰু ছোৱালী এজনী। সময় পালে তাইৰ ছোৱালীজনীৰ লগত লুকা ভাকু খেলিছিলে। ধৰক, দৰজাৰ বাহিৰত ছোৱালীজনী থাকে আৰু কি হ'লতো দি মাক মাতে। বৰ সুখী আছিলে দুজনীয়ে। কিন্তু 2 দিনমানৰ পিছত এক্সিডেণ্টেলি ছোৱালীজনী চিৰিৰ পৰা পৰি মৰি থাকে আৰু তাইয়ে বেদনা সহ্য কৰিব নোৱাৰি সেই ৰুমটোতে ছুইচাইড কৰে। অ' মাই গড। সেইকাৰণে আজিও সেই ৰুমটোত তাইৰ অতৃপ্ত আত্মা ঘূৰি ফুৰে বাচ্চাটোৰ সন্ধানত।
যোৱা 2 বছৰ আগৰ কথা। এজন হাউচকিপিঙৰ ল'ৰা সেই কি হ'ল দি চাইছিলে আৰু তাৰ পিছদিনাখনেই কৰিডৰৰ পৰা তাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তাৰপিছত গোটেই হোটেলটো ৰিন'ভেট কৰা হৈছে ছাৰ, কিন্তু সেই ৰুমটো সলাব নোৱাৰিলে। আজিলৈকে সেই ৰুমটোৰ কি হ'ল দি যোনে চাইছে কিবা না কিবা অঘটন ঘটিছেই। মোৰ নিজৰ স্মৃতি শক্তিয়ে যেন বিশ্বাস কৰিব বিচৰা নাই। ছাৰ? অ' ছাৰ, হা? কি হ'ল ছাৰ? কি ভাৱনাত পৰিলে? জানো বিশ্বাস কৰিবলৈ টান, কিন্তু এয়াই সঁচা। আৰু এটা কথা, সেই ছায়ামূৰ্তিৰ গঠন বৰ বিৰক্তিকৰ শুনিছোঁ। উলংগ অৱস্থাত থাকে, প্ৰায় 8 ফুট ওখ তাই ভৰিয়ে। তো গোটেই দেহ কিমান হ'ব কল্পনা কৰিবলৈও ভয় লাগে। আৰু তাই য'তেই যায় তাৰ লগত যায় এক ৰহস্যময় গোন্ধ, তেজবিহীন গা তাইৰ, যেন বগা ৰঙৰ প্ৰলেপ লগোৱা। ছাৰ, চবতকৈ বেছি ভয়াৱহ তাইৰ চকুজুৰি। চকু মানে? অদ্ভুত ৰঙা। কি? ৰঙা? এয়া কি কৈছা? ভয়তে যেন মোৰ গোটেই গা তেজ হিম হৈ পৰিছে। তাৰমানে যোৱাকালি ৰাতি সেই কি হ'লটো দি তাই মোৰ ৰুমৰ ভিতৰত আপুনি কিবা লুকাইছে নেকি ছাৰ? নাই, গাড়ী ৰৈ আছে, মই যাওঁ। সাধাৰণতে চবকে মই আহোঁ বুলি কওঁ, কিন্তু ইয়াত মই যাওঁ বুলি কওঁতে মোৰ অকণো বেয়া নালাগিল। যেনে তেনে তাৰ পৰা ওলাই আহিলোঁ, কিন্তু বিপদ যেন মোৰ মূৰৰ ওপৰত এতিয়াও ভন ভনাই আছে, তাৰ শব্দ শুনা পাই আছোঁ। ট্ৰেইনত উঠিলোঁ। দেখিলোঁ যে ট্ৰেইনত ভিৰ। আজি বহাৰ জেগা কপালত নাই চাগে। আচ্ছা, চাওঁ বিচাৰি, কি ঠিক পায়ো যাব পাৰোঁ। অলপ ভিতৰত সোমাওঁতেই দেখা পালোঁ এটা খালী চিট। তাৰ ওচৰৰ উইণ্ড' ছিটটোত বহি আছে এজন মানুহজন দেখিবলৈ সাধাৰণ, 40-45 মান হ'ব বয়স। পিন্ধিছে চাফা কাপোৰ, চকুত চশমা, ফৰ্মেল জোতা, হাতত এখন মেগাজিন। এক্সকিউজ মি, ছিটটো খালী আছে নেকি? কেইজন আছে? মানে? অঁ, মই অকলে। অকলে? বহা। বৰ আচৰিত মানুহে। মইতো অকলে আছোঁ। ইয়াত হাঁহিবলগীয়া কি আছে? হাঁহিলে যে কিবা ভুলকৈ ক'লোঁ নেকি? নাই, ইয়াতে নহয়। ভুল কৰিছা সেই নজনা শক্তিৰ সংস্পৰ্শত আহি। মানে কি ক'ব বিচাৰে আপুনি? সেই কি হ'লটো দি চাই এক মাতৃৰ প্ৰীতিৰ লগত জড়িত হৈছা তুমি, কিন্তু তোমাৰ দুৰ্ভাগ্য যে সেয়া এক প্ৰেতাত্মা। কি? কিন্তু আপুনি এইবোৰ কেনেকৈ গম পালে? তোমাক প্ৰথম চাওঁতেই দেখা পাইছোঁ। তোমাৰ মূৰৰ ওপৰত ঘূৰি থকা সেই এন্ধাৰৰ স্তূপটো প্ৰথম নিজৰ অস্তিত্ব লুকুৱাব চেষ্টা কৰিছিল, কিন্তু এই অঞ্জন শৰ্মাৰ তান্ত্ৰিক সাধনাৰ পৰা বেছি দেৰি নিজক লুকুৱাব নোৱাৰিলে। আপুনি তান্ত্ৰিক? কিন্তু মই গেৰুৱা পোচাক নিপিন্ধো, ছাই ভস্ম গাত সানি সেই শ্মশানত ঘূৰি নুফুৰোঁ। সেইবোৰ পুৰণা হ'ল, আগৰ কথা। ৰিটায়াৰ্ড হ'লোতো। কিন্তু সেই তন্ত্ৰৰ সাধনা কৰা এতিয়াও এৰা নাই। এতিয়াও অলপ শক্তি বাচি আছে,
মানুহৰ কাল দেখা পাওঁ। কাল কি কাল মইতো তাৰ পৰা পলাই আহিছোঁ। প্ৰেতাত্মাৰ পৰা পলাইছা? তাই তোমাৰ লগতেই আছে। মোৰ লগতে আছে। বুজিছোঁ। চাইক'লজিকেলি কথা কেইটামান গম পাইছে আপুনি, আৰু এতিয়া মোৰ পৰিস্থিতিৰ লাভ উঠাইছে নে কি? হা, কিমান টকা লাগে আপোনাক? বিনাশকালে বিপৰীত বুদ্ধি। জানো তুমি বিশ্বাস নকৰিবা, কাৰণ তুমি তাইৰ মায়াজালত ফচি আছা। বাৰু, বাচিবলৈ এটা উপায়, এটা কৌশল শিকাই দি আছো। যদি সেই সূত্ৰ মানি চলা, তেতিয়া চাগে প্ৰাণ ৰক্ষা হৈ যাব, কাৰণ তোমাক নোলোৱাকে তাই নাযায়। বেয়া নাপাব, আপোনাৰ কৌশল আপুনি ৰাখক। মই মাথো ঘৰ যাব পাৰিলে ৰক্ষা। ইমান যদি বিচাৰিছে এটা হেল্প কৰিব পাৰে। মই বাথৰুমৰ পৰা আহি আছোঁ, প্লিজ চিটটোত কাকো বহিব নিদিব। আরে গোটেই ট্ৰেইন খালী। সেয়া কেনেকৈ হ'ব পাৰে? তৎক্ষণাৎ চব এন্ধাৰত বিলীন হৈ গ'ল। গোটেই ট্ৰেইনক এন্ধাৰে গ্ৰাস কৰিলে। আকৌ একেই গোন্ধ। এই গোন্ধই মোৰ ঘ্ৰাণ শক্তি যেন আৰু প্ৰবল কৰি তুলিছে। একো দেখা পোৱা নাই। মোবাইলৰ টৰ্চটো জ্বলাওঁ। সন্মুখৰ ফালে কোনো নাই। এবাৰ পিছফালে যাওঁ নেকি? কোনো নাই। আপোনালোকে শুনি আছিলে এছএমএছ থ্ৰিল ষ্টেচনৰ দ্য ৰেড আই। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিব আৰু ধৈৰ্য ধৰিব। অতি সোনকালে আমি আহি আছোঁ এক নতুন ভৌতিক কাহিনীলৈ। তেতিয়ালৈকে জয় আই অসম।